অসম আৰক্ষী ডিজিপি জিপি সিঙৰ কঠোৰ নিৰ্দেশনাৰ পিছতে সৰব হৈ পৰিছে হোজাই জিলা আৰক্ষীৰ লগতে লামডিং আৰক্ষী। লামডিং ৰাজপথত ৰোড মাৰ্চ কৰাৰ লগতে সজাগতা সভা লামডিং আৰক্ষীৰ। হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা লামডিঙৰ বিভিন্ন প্ৰান্তত ৰোড মাৰ্চ কৰি ৰাইজৰ মাজত এক বাৰ্তা প্ৰেৰণ কৰে যে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কোনো দুষ্কৃতিকাৰীয়ে যেন লামডিঙত কোনো ধৰণৰ অসামাজিক তথা ধৰ্মবিৰোধী আৰু ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ নিবিয়পায় সেই সন্দৰ্ভত সজাগ কৰে ৰাইজক। আনফালে যিকোনো ধৰণৰ অপপ্ৰচাৰৰ পৰা বিৰত থাকি তথা সামাজিক মাধ্যমত কোনো ধৰণৰ সাম্প্ৰদায়িক মন্তব্যক অপপ্ৰচাৰ নকৰিবলৈ আহ্বান জনাইছে। যদিহে কোনো সন্দেহজনক ঘটনা ৰাইজে প্ৰত্যক্ষ কৰে তেনেহ'লে লামডিং আৰক্ষীক গাঁওবুঢ়া অথবা ওচৰতে থকা গাঁওৰক্ষীক খবৰ দিবলৈ অনুৰোধ জনায়। কোনো অপ্ৰীতিকৰ ঘটনা যাতে লামডিঙত নঘটে সেই প্ৰতি সচেতন থাকিবলৈও জনায়। লামডিং ৰোড মাৰ্চত উপস্থিত থাকে লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহধৰ কলিতা আৰু হোজাই জিলা কাৰ্যকৰী দণ্ডাধীশ কৃষ্ণ ডেকা। আৰম্ভ কৰি দিয়ে তো এই নেগেটিভিটিবোৰ যাতে আপোনালোকে স্প্ৰেড নকৰে আৰু যদি সঁচাকৈ কিবা তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে য'ত আপোনালোকৰ ডাউট আছে তেতিয়া আপোনালোকৰ ৰেচপেক্টিভ যিজন আপোনাৰ থানাৰ লোক আছে থানাত যোগাযোগ কৰিব বা আপোনালোকৰ গাঁওবুঢ়া থাকিব গাঁওবুঢ়াৰ লগত যোগাযোগ কৰিব বা আমাৰ VDP থাকিব VDPৰ লগত যোগাযোগ কৰিব পাৰে বা যদি নাপায় তেতিয়া আমাৰ DC অফিচ থাকিব DC অফিচৰ আমাৰ নাম্বাৰ কিছুমান শ্বেয়াৰ কৰা হৈছে। আমাৰ DC অফিচৰ এটা হেৰি আছে ৱেবছাইট এটা আছে তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট পাৰ্চন চব নাম্বাৰবোৰ DC ছাৰৰ পৰা আৰম্ভ কৰি ADC আপোনাৰ চাৰ্কল অফিচাৰ চবৰে কণ্টেক্ট নম্বৰ থাকে। ইভেন মোৰ নাম্বাৰো তাতে আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে যদি কিবা ধৰণৰ তেনেকুৱা ধৰণৰ। মই জানো ইয়াত তেনেকুৱা ধৰণৰ একো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয়, আজিলৈ হোৱাও নাই। তথাপিতো আমাৰ এইটো ৰুটিন ডিউটি আমাৰ এইটো আপোনালোক এইটো এৱাৰ কৰিবলৈ এৱাৰনেছ ড্ৰাইভ হয় আমাৰ ফালৰ পৰা। ব্যুৰো ৰিপৰ্ট নেশ্যন ফাৰ্ষ্ট নিউজ গুৱাহাটী।